নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যন এণ্ড ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এযোৰ আকৌ উকা মচু কালাৰৰ কটন কাপোৰত ডিজাইন কৰিব লৈছোঁ। এই কাপোৰযোৰৰ বাবে মই দুটা কালাৰ লৈছোঁ। দুটা কালাৰ কাষ্টমাৰে ল'বলৈ দিছিলে, বগা আৰু হোৱাইটত কৰিবলৈ দিছে, সেইবাবে কৰিছোঁ। এনেকুৱা মই 3যোৰ কাপোৰ অৰ্ডাৰ পাইছোঁ। দুযোৰ মই হোৱাইটত বনাইছোঁ, এযোৰ ব্লেক আৰু হোৱাইট। এই ক'লা লেচখিনি কাটি লৈছোঁ। ক'লা লেচখিনি দেখিছে বহুত জাবৰা আহিছে, ইমান বেয়া লাগে ন ফুলপাহ কৰোঁতে। এই কিনাৰৰ হোংবিলাক কাটি থাকোঁতে বহুত টাইম গুচি গৈছে। বগা লেচটো কিন্তু বহুত ধুনীয়া আহিছে, ব্লেক কালাৰৰ সেইখিনি। এয়া প্ৰথমতে মই চাদৰখন পাৰি লৈছোঁ দেই। চাদৰখন পাৰি লৈ এয়া তলফালে মই 4 আঙুলকৈ ৰাখি গৈছোঁ আগটো চিলাবৰ বাবে। তাৰপৰা মই দহি পাতি দিম। তলফালৰ পৰা মই এয়া ফুলটো দুপাহ ক'লা এপাহ বগা, বগা দুপাহ ক'লা এপাহ, আকৌ ক'লা দুপাহ বগা এপাহ, এনেধৰণে সজাই সজাই গৈছিলোঁ। তাৰ ওপৰত লৈ আকৌ তেনেকৈ খাপ দিছোঁ, বগা দুপাহ ক'লা এপাহ, এনেকৈ দুখাপ দি আকৌ ওপৰলৈ খালি মই এপাহ এপাহকৈ দি গৈছোঁ। যিহেতু কটন কাপোৰ ৰাফ ইউজ কৰিবৰ বাবে সেইবাবে বেছি হেভি কৰা নাই। মানে বেছি হেভি কৰিব পাৰি, নোৱাৰিনো কিয়, কাৰণ পইচাটোৰ ওপৰতে কথা নহয় জানো। কটন কাপোৰ বেছি পইচা দিয়া আৰু বেছি পইচা ল'বও নোৱাৰি। এইবাবে মই চিম্পুলকৈ দিছোঁ কাপোৰযোৰ। এইয়া বুকুত পোৱা ডিজাইনটো মই ক'লা 3 পাহ, বগা দুপাহ, ক'লা এপাহ, আকৌ বগা 3 পাহ, ক'লা দুপাহ, এনেধৰণে সজাই গৈছোঁ। কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে দেখিবই মই পিন্ধি কাপোৰযোৰ দেখাওঁ। মানে কাষ্টমাৰে পিন্ধি ভিডিঅ' দিবলৈ কয়, তেওঁলোকে নিদিয়ে, সেইবাবে মোকে কয় আপুনি এবাৰ পিন্ধি দিব। সেইবাবে এনেই অকণমান পিন্ধি আপোনালোকক দেখাওঁ ভালকৈ ডিজাইনটো চাবৰ বাবে। আপোনালোকৰ যিসকল নতুন ভিউৱাৰ্ছ আজি আহিছে মোৰ ভিডিঅ'সমূহ চাবৰ বাবে, তেওঁলোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ ভিডিঅ'সমূহ পায় ন'টিফিকেশ্যন। মই ধুনীয়া ধুনীয়া ডিজাইনসমূহ দিবলৈ আপোনালোকৰ চেষ্টা কৰিম। ডিজাইননো কি হ'লেও আৰু প্ৰত্যেকযোৰ কাপোৰৰ মোৰ মানে একে ডিজাইন দিয়া নাই, যদিও চিম্পুল অকণমান হ'লেও সাল সলনি কৰি দিওঁ, তেতিয়া মানে আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পায়। সদায় একেসমূহ ভিডিঅ' চাবলৈ মন নাযায় নহয় জানো। মই B7000 আঠাটোৱে লগাইছোঁ। আঠাটো ভালেই অৱশ্যে দেই, বেয়া নহয়, নিচিলালেও হয়। কিন্তু মই চিলাই দিম ভৱিষ্যতে, নাজানো নহয়, এৰাই যাবও পাৰে। কাৰণ তেতিয়া যিমানখিনি মই কাপোৰ কাষ্টমাৰলৈ পঠিওৱা হৈছে, প্ৰত্যেকযোৰ কাপোৰ মই চিলাই দিওঁ বেগফালে। আঠাটো মই বৰ বেছিও লগাই নিদিওঁ অৱশ্যে দেই, কিছুমানে চাগে বেছিকৈ লগাই দিবৰ বাবে নিচিলাই, কিন্তু মই অলপকৈ পজিশ্যনটো ৰাখি লৈ মই কাপোৰযোৰত আকৌ চিলাই দিওঁ। মেখেলাখন চিম্পুলকৈ দিছোঁ, কাৰণ মেখেলাখন বেছি জাক জমকলৈ ঢাক খাই থাকে, ধৰিবই নোৱাৰি নহয় জানো। চাদৰখনে সেইকাৰণে বেছি ধুনীয়াকৈ দিওঁ। এয়া দেখিছে বগা 3 পাহ, ক'লা দুপাহ, আকৌ বগা এপাহ, এনেধৰণে তলৰ মেখেলাখনৰ তলৰ বৰ্ডাৰটোৰে এনেকৈ দিয়া হৈছে। এতিয়া মই আঠাখিনি লগাই গৈছোঁ। আঠাখিনি দেখিছে মই বেছিকৈ দিয়া নাই, সেইবাবে হাতে চিলাই দিম, যিহেতু চিলাই দিলে ভাল আৰু ৰাইজৰ চান্স নাথাকে। এই প্ৰত্যেকবাৰ মোৰ কাপোৰযোৰ এঠা লগাই দিম, চিলাই নিদিওঁ, কিন্তু আকৌ কাষ্টমাৰে কয় আপোনালোকে কাপোৰযোৰ চিলাই দিব দেই, সেইকাৰণে এৰাই যাব পাৰে নহয় বুলি কয় যে, সেইকাৰণে মই অলপ কাপোৰযোৰ বনাওঁতে প্ৰত্যেকযোৰ কাপোৰ মোৰ বহুত সময় লাগে। আঠাখিনি চিলাই মানে দিওঁ যে, এই কাপোৰযোৰ অলৰেডি হৈছেগৈ বনাই। ক'লা দহি 4টা, বগা দহি 4টা, ক'লা দহি এনেকৈ, বগা দহি এনেকৈ মিলাই গৈছোঁ। পদ্মিনী দহি দেখিলোঁ ইমান ধুনীয়া লাগিছে। চাওক চাদৰখন উকা কাপোৰযোৰ থাকোঁতে কেনেকুৱা লাগে, এতিয়া বনাই দিয়া চাওক কিমান এটা ধুনীয়া ডিজাইন হৈছে নহয়নে। ইমান মোৰ নিজৰ হাতৰ পৰশত কাপোৰযোৰ প্ৰাণ পাই উঠাৰ আগতে লাগে নহয়নে, ইমান ধুনীয়া লাগিছে চাওক কাপোৰযোৰ। কাপোৰযোৰ পিন্ধাৰ পিছত যে আৰু ধুনীয়া লাগিব, আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ বহুত মৰম দিছে, সেইবাবে আপোনালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। এইটো বুকুত পোৱা ডিজাইনটো 3 পাহকৈ দিছোঁ, ক'লা 3 পাহ, বগা দুপাহ, ক'লা এপাহ, দেখিছে বগা 3 পাহ মাজত ভৰাই দিছোঁ। ডিজাইনটো যদিও চিম্পুল ভাল লাগিছে, নহ'লে মোৰ কিন্তু ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। আপোনালোকৰ এটা কমেণ্ট পালে বহুত ভাল লাগে, সাহস পাওঁ। সেইবাবেই মই ভিডিঅ'সমূহ আপোনালোকক যদিও কাপোৰযোৰ চিম্পুলকৈ বনাইছোঁ দিবলৈ চেষ্টা কৰিছোঁ। ফাইনেলি কাপোৰযোৰ এয়া হৈছেগৈ। কাপোৰযোৰ অকণ খমখমীয়া হৈ আছে, মাৰটো আছে যে কাপোৰযোৰত। দুধুৱামান দিয়াৰ পিছত কাপোৰযোৰ পিন্ধি বহুত আৰাম লাগিব। কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া লাগিছে নহয়নে। এয়া চাওক পিন্ধি দেখাইছোঁ কাপোৰযোৰ। এয়া কাপোৰযোৰ পিন্ধাৰ পিছত ছোৱালীজনীয়ে অকণ ভিডিঅ' কৰি দিছে।
কাপোৰযোৰ বনোৱা বহুত দিনেই হ'ল, কিন্তু এডিটিং কৰিব পৰা নাই। যিহেতু ছোৱালীৰ পৰীক্ষা হৈ আছিলে, BA 4th চেমৰ পৰীক্ষা দি আছে, তাই শেষ হৈছেগৈ। তাই এতিয়া আজি ভিডিঅ'টো এডিটিং কৰি দিব। মই আজি সন্ধ্যা 6 বজাত ভিডিঅ'টো আপলোড কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাব। কেনেকুৱা পালে কাপোৰযোৰ জনাবচোন দেই। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে নতুন নতুন ডিজাইন পাবৰ বাবে আপোনালোকৰ অনুৰোধ থাকিল। ধন্যবাদ।